আৰু স্ক্ৰল কৰি আপোনালোকে তলত এটা ইয়াতে পাব আপোনালোকে কি সেক্টৰত আপোনালোকে কৰিব পাৰে ষ্টেচনাৰী প'ল্ট্ৰি গোট ফাৰ্মিং ফিচাৰিজ এনেকৈ বিভিন্ন ধৰণৰ আপোনালোকক সেক্টৰ দিয়া আছে কিহৰ বাবে আপোনালোকে লোনটো বিচাৰিব আৰু আপোনালোকে ইয়াতে পাব অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তাতে আপোনালোকে ক্লিক কৰিব তাৰ পাছত ইয়াতে আপোনাৰ গোটেই নামখিনি আপুনি ইয়াতে নাম লিখিব ইয়াতে আপোনাৰ ইমেইল আইডি কন্টেক্ট নম্বৰ পাছৱৰ্ড এটা বনাব যিকোনো বনাই আপোনালোকে লগইন কৰিব পাৰিব মোৰ যিগতিকে লগইন কৰা আছে হেহে মই আপোনালোকক সাইন ইন কৰি দেখাব বিচাৰিছো ইয়াৰ পাছত আপোনালোকে লগইন কৰাৰ পাছত এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত আপোনালোকে দেখা পাব নামটো আহি গৈছে আৰু এপ্লাই ফৰ ৰেজিষ্ট্ৰেচন বুলি আহিব ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচনৰ বাবে নাম দিব লাগিব ফাদাৰ্স নেম দিব লাগিব মেল ফিমেল আদাৰ্স এটো দিব লাগিব সিলেক্ট ক্যাটেগৰীত আপোনালোকে আপোনালোকৰ কাষ্টটো দিব লাগিব তাৰ পিছত ডেট অফ বাৰ্থটো ইয়াত আপোনালোকে এটা মন কৰিবলগীয়া কথা যে ইয়াতে 28 বছৰৰ হলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব 28 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আৰু OBC ST SC ৰ কাৰণে বিশেষ ৰিলেক্সেশন থাকিব কিন্তু মিনিমাম আপোনালোকে 28 ইয়াৰ্স হলেহে এপ্লাই কৰিব পাৰিব